এইফালে চাওক আমাৰ দেউতাক মানে মানিব লাগিব আৰু মানুহজনে এইফালে চাকৰিও কৰে হয়নে। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ফাইনেলি এইফালে চাওকচোন, ফাইনেলি মানে নহয় আধা আধি ধুনীয়াকৈ বনাই হৈছে। ইয়ে দেখিছেনে? মই ধুনীয়াকৈ আপোনালোকক দেখাই পেলাই চাওক আমাৰ দেউতাক মানে মানিব লাগিব আৰু মানুহজনে এইফালে চাকৰিও কৰে হয়নে। তথাপিও মানে ক'ৰ পৰা এইবিলাক কৰিবলৈ শিকিলে, মানে কেনেকৈ কৰিম বুলি আগবাঢ়িলে আৰু নহয়নে বাৰু। কিছুমান মানুহ এতিয়া চাকৰি আছে বুলি মানে এইটোৱে হ'ব, খাব পাৰিম আৰু ইমান এইবিলাক নকওঁ হেন তেনেকৈ বুলি ভাবিব নহয়নে বাৰু। কিন্তু আমাৰ দেউতা চাওকচোন অকল এইটো বনোৱাই নহয়, কিমান বস্তু বনাব জানে, ঘৰৰ বস্তু বনাব জানে, কাঠৰ চিমেণ্টৰ যেনেকৈ মানে খিৰিকী বিচনা এইবিলাক বহুত বস্তু মানে বনাব জানেনে। মানে কিমান টেলেণ্ট আছে চাওকচোন, ভাবিব লাগিব মানে। তাৰপাছতে আকৌ অকল এইটো বুলিয়ে নহয়, এতিয়া আকৌ খেতি বাতিটো মানে তামাম আৰু এইখিনি হ'ব দে আৰু এইখিনি খাব পাৰিম বা আৰু ইয়াতকৈ আৰু নকৰিলেও হ'ব এনেকৈ বুলি নাভাবে জানেনে। যিমান পাৰে মানে কৰিব বিচাৰে, এনেকুৱা বেলেগ টেলেণ্টেড মানুহ দেই। সেইটো কাৰণে আপোনালোকক জনাই দিছোঁ আৰু ইমান জানে ন, সেইটো কাৰণে নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। এইফালে চাওকচোন, মই এইটো দিওঁতে মই বুজিয়ে পোৱা নাছিলোঁ। তাৰপিছতে ভাবিছোঁ এইটোতো সাপ বনাবলৈ ওলাই আছে নহয়নে। বা বেলেগ বনাই আৰু চাওকচোন কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় জনাব দেই কমেণ্টত। আৰু আমাৰ দেউতা